মাজলৈ আহিছোঁ। আপোনালোকৰ যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু এই চেনেলটোত যদি প্ৰথম আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব। কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মই যদি নতুন নতুন ভিডিঅ' দিওঁ আপোনালোকে গম পায়। আজি আমি ফেমিলিটো গোটেই ফেমিলিটো নহয়, মোৰ মা, পাপা আৰু মোৰ শাহু মা মৃত্যুঞ্জয় মন্দিৰ য'ত নগাঁৱত অৱস্থিত, আমি তালৈ আজি যাম বুলি ভাবিছোঁ। ব'লকচোন আজি কি কৰোঁ, কেনেকৈ যাওঁ, কি হয় গোটেই ভিডিঅ'টো চাওঁ। এয়া মই মৃত্যুঞ্জয় মন্দিৰ যাবৰ কাৰণে ৰেডি হ'লোঁ। আপোনালোকে জনাবচোন মোক কেনেকুৱা লাগিছে। আমি ৰাতিপুৱা 9টা বজাত ঘৰৰ পৰা মৃত্যুঞ্জয় মন্দিৰৰ যাত্ৰাটো আৰম্ভ কৰিলোঁ। আহকচোন ৰাস্তাত কি দেখোঁ, কি হয় চাই যাওঁ। আমি আহি কাজিৰঙাত সোমালোহি। কাজিৰঙাখিনি বৰ শ্ল' চলাব লাগে আৰু তাত যে ঠায়ে ঠায়ে স্পীড মিটাৰ লগাই থোৱা আছে, যাতে কোনো এখন গাড়ী স্পীডত যাব নোৱাৰে। অৱশ্যে এইটো চৰকাৰে এটা ভাল পদক্ষেপ লৈছে, যাতে কোনো এক্সিডেণ্ট নহওক বা জীৱ জন্তু গাড়ী আগত নপৰক। এয়া আমি আহি হালধিবাৰী বুঢ়ীমাই মন্দিৰৰ ওচৰত ৰখিলোহি, যিটো হাইৱেৰ ওচৰতে পৰে। আমি তাতে ধূপ জ্বলাই পেলাই অলপ টাইম ৰখি প্ৰাৰ্থনা কৰি আকৌ মন্দিৰলৈ যাত্ৰা কৰিলোঁ। সেই যে ডাঙৰ ফিল্ডটো দেখিছে, সেই তাত বোলে দেৱী আহি পেলাই বহেহি। ইয়াত বহুত মানুহে দেখিছে বোলে, আৰু ৰাতি চুপাৰত অহা কিছুমান ড্ৰাইভাৰো দেখে বোলে দেৱীক। ভাবিলে যে গাটো শিৰশিৰাই যায়, নহ'লে বাৰু বতৰটো মহিমা দেখিছেনে বাৰু? এবাৰ দিছে ৰ'দ, আকৌ এবাৰ বৰষুণ, এবাৰ আকৌ কমকৈ বৰষুণ দিছে, এবাৰ ডাঙৰকৈ বৰষুণ দিছে। কয় নহয় কলিযুগ বুলি, কলিযুগত বিভিন্ন ধৰণৰ কাম হ'ব আৰু। দেখিছেনে আকৌ বতৰটো কি ফৰকাল কৰিলে। এই অলপ আগত বৰষুণ দি আছিলে, আকৌ ইমান ধুনীয়া পৰিৱেশ চাওকচোন। পথাৰ, তাৰ ওপৰত কি ধুনীয়া ডাৱৰ। কিমান গৰম নহয়, পুৰা দৈ বিয়নীয়ে পুৰা কথা পাতি গৈছে আৰু ৰাস্তাত। চুলি দেখিছেনে? মই আকৌ AC বতাহ ল'ব নোৱাৰোঁ গাড়ীত গ'লে, সেইটো কাৰণে খিৰিকী দুইফালে খুলি লৈছোঁ। আৰু দুইজনীয়ে চুলিকেইটা চাওকচোন। আমি মৃত্যুঞ্জয় মন্দিৰ পালোহি। সেই ভাগ চাওকচোন, আঁতৰৰ পৰা কি ধুনীয়া লাগিছে। আমি শৰাই দিবৰ কাৰণে অলপ বস্তু লৈ গ'লোঁ। বুট, মগু, ধূপ, বেলপাত, চাকি, ড্ৰাই ফ্ৰুটছ, নাৰিকল তেনেকৈ মিলাই মেলি শৰাইভাগ ল'লোঁ।
চাওকচোন আঁতৰৰ পৰা ইমান ধুনীয়া লাগিছে। তাতে আকাশত ডাৱৰখিনি মিলি পেলাই মন্দিৰটোৰ সৌন্দৰ্য আৰু বঢ়াই দিছে। মন্দিৰটোৰ কাষতে থকা চাকি দিয়া স্থান এভাগ আছে। আমি সেই তাতে চাকি ধূপ জ্বলাই মন্দিৰটোৰ ফালে গ'লোঁ। ইমান গৰম নহয়, তাৰপিছত পকাখন পুৰা গৰম হৈ গৈছে, আমি ভৰি দিবই পৰা নাই। সেই ওপৰখনত দেখিছেনে মৌয়ে মৌচাক পাতি থৈছে আৰু মৌচাকৰ আকৃতিটো সাপৰ নিচিনাই, ফেন পাতি থকা সাপৰ নিচিনা। চাওকচোন কি আচৰিত। আমাৰ খুৰাই চাকি তাকি দি আজৰি হৈ আহিলোঁ আৰু গাড়ীতে মায়ে লৈ আহিছিলে চাহ ৰুটি, তেনেকৈ চাহ ৰুটিকে খাই লওঁ বুলি ভাবিলোঁ। মোৰ কাপ কোনা চাকি খেৰাই দি পেলাই আজৰি হৈ চাহ তাহ খাই আমি আকৌ ঘৰত যোৱা হ'লোঁ। সেইদিনাখন ইমান গৰম নহয় দেখিছেনে, মা ভাগৰত পুৰা টোপনি গ'ল। আমি আহি কাৰ্যক্ৰম ৰখিলোহি। আমি তাতে ৰখি ভাত সাজ খালোঁ আমাৰ ৰিজৰ্টত। কেতিয়াবা আপোনালোকো আহিলে ইয়াত সোমাবচোন। আৰু তাৰ কাষতে ধেৰ কাঠৰে বনোৱা হৰিণা গড় তেনেকৈ থৈ দিয়া আছিলে, বৰ ধুনীয়া লাগিছিলে। দেখিছেনে কিমান ধুনীয়া ধুনীয়াকৈ হাতী বনাই থোৱা আছে, হাতী গড় হৰিণা। আৰু ৰিজৰ্টখনৰ ভিতৰখনো বৰ ধুনীয়া, চাৰিওকাষে জীৱ জন্তুৰ ফটো লগাই থোৱা আছে। ইণ্টেৰিয়ৰটো গোটেইটো বেতেৰে সজোৱা, চাওকচোন কি ধুনীয়া, খুঁটাবোৰ বেতেৰে সজাই থোৱা আছে। এতিয়া আমি ভাত ল'লোঁ, আমি নিৰামিষ ভাত খাইছোঁ কিয়নো আমি মন্দিৰৰ পৰা আহিছোঁ যে। চাওকচোন ইমান ধুনীয়া লাগিছে, বেলিটো ডুবি ডুবি হওঁতে আমি ঘৰ পাওঁ হৈছোঁহি। চাওকচোন ইমান ধুনীয়া লাগিছে। গোটেইকেইজনী অৱস্থা নাইকিয়া হৈ আছোঁ, গৰমত বতাহত চুই ধুই। মায়ে আকৌ পুৰা তামোল চুবাই আহিছে। হেল্ল' গাইজ, আমি ফাইনেলি ঘৰ পালোহি। বহুত ভাগৰ লাগিছে আৰু ভিডিঅ'টো আপোনালোকে কেনেকুৱা লাগিলে জনাব, আমাৰ যাত্ৰাটো কেনেকুৱা লাগিলে জনাব আৰু